হেল্ল' বন্ধুসকল, মই আজি আহিছোঁ মোৰ ককাৰ ঘৰলৈ। পুনৰবাৰ আকৌ আহিছোঁ। ককাৰ ওচৰত আহিছোঁ। ককাই বহুত লোকপ্ৰিয়, সমাজপ্ৰিয়। ককাই সমাজপ্ৰিয় মানুহ আৰু পৰিবাৰৰ লগত জড়িত আৰু কৃষিৰ লগত জড়িত মানুহ। তেওঁ এজন বুদ্ধিজীৱী ব্যক্তি। তেওঁৰ পৰা দুআষাৰ জানিবৰ কাৰণে ইয়ালৈ আহিছোঁ। নীতি শিক্ষা বহুত বেছি পৰিমাণে নাজানিলেও ই মানুহক উপকাৰৰ সাধ্যে ই জনাই দিব পাৰে। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইবাৰ মই এই কাগজটোত মই কেইটামান প্ৰশ্ন বাছি বাছি লিখিছোঁ। ইয়াত বহুতখিনি ভুল ভ্ৰান্তি হ'লেও আপোনালোকে ক্ষমা কৰিব। ইয়াত মই কেইটামান বস্তু লিখি আনিছোঁ। এই পেপাৰটোত কেইটামান বস্তু লিখি আনিছোঁ। সেইকেইটা ককাক সুধিম আৰু ককাই তাৰ প্ৰত্যুত্তৰ দিব। 1 নম্বৰতে, পৃথিৱীত কি কথা নাজানিলে এটা জাতি বা দেশ দুখীয়া হ'ব পাৰে? নমস্কাৰ, আপোনালোকৰ আশীৰ্বাদত মই এই বিষয়টো অকণমান প্ৰশ্ন কৰিব বিচাৰিম। মই বিশেষ তেনেকুৱা শিক্ষিত ব্যক্তি নহয়, সাধাৰণ এজন চুৰৰ খেতিয়ক। পৃথিৱীত মানুহেই শ্ৰেষ্ঠ, কিন্তু এটা কথা মনত ৰাখিব, এটা দেশ বা এটা জাতি পাৰস্পৰিক যিটো জ্ঞান মানুহক আমি যেতিয়ালৈকে আমি বিশ্বাস নকৰোঁ, গতিকে প্ৰথমে আমি 3টা কথাত আমি চিন্তা কৰিলোঁ। এটা পৰিয়াল, এটা গাঁও, এটা জাতি, এটা দেশ। ধৰ্মৰ দ্বাৰা মানুহে বিভেদ সৃষ্টি হয়, ধৰ্মই জাতিভেদ সৃষ্টি কৰে, কিন্তু ঐক্যই একতা আনে। আৰু পৰম্পৰাৰ পৰাই মানুহৰ অন্ধবিশ্বাস সৃষ্টি হয়। যেতিয়ালৈকে পৰম্পৰা থাকিব তেতিয়ালৈকে অন্ধবিশ্বাস থাকিব। তাক কোনো শিক্ষা বা ধৰ্মই তাক নিৰ্মূল কৰিব নোৱাৰে। গতিকে আমি প্ৰত্যেকজন ব্যক্তি, পৃথিৱীত যিমান মানুহ আছে, আমি প্ৰত্যেক মানুহক আমি বিশ্বাস ল'ব লাগিব। এই বিশ্বাস যেতিয়ালৈকে মানুহৰ মাজত নাই, তেতিয়ালৈকে সন্দেহ ভাৱ, পৃথিৱীত যুদ্ধ বিগ্ৰহ, অপায় অমংগল, নানা ধৰণৰ মহামাৰী ইত্যাদিবিলাক চলিয়ে থাকিব। গতিকে মই আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে যিকোনো মানুহক বিশ্বাস লওক আৰু প্ৰত্যেকজন মানুহক আমি বিশ্বাস লওক। গতিকে বিশ্বাস লোৱা মানে আমি এটা স্বৰ্ণযুগ সৃষ্টি হ'ম। গতিকে তেতিয়া এটা মানৱ জাতিৰ সৃষ্টি হ'ব। গতিকে মই আপোনালোকক আহ্বান জনাইছোঁ, এই পৃথিৱীৰ এটা মানুহ জাতি, কিন্তু আমি কিছুমান ধৰ্মৰ নামত নানা বিভেদ সৃষ্টি হৈছে। গতিকে আপোনালোকে ঐক্যক বিশ্বাস কৰক। 2 নম্বৰ প্ৰশ্ন, পৃথিৱীত মানুহে কি কি কাৰণত মেণ্টেল বা আত্মহত্যা কৰে? আত্মহত্যা বিষয়টো বা মেণ্টেল, মানসিক, এইবিলাক যিবিলাক সামাজিক ব্যাধি বুলি কোৱা হয়, সামাজিক ব্যাধি। গতিকে পৃথিৱীত বছৰত হাজাৰ মানুহ মৰে, প্ৰায় ৭৫,000কে মৃত্যু হয় আত্মহত্যা কৰি। কিন্তু আত্মহত্যাৰ কাৰণ কিন্তু বিচাৰি নাপায়। ইয়াৰ মূলত কাৰণ সমাজৰ যিজন ব্যক্তি আত্মহত্যা কৰে বা মেণ্টেল হয়, তেওঁ সমাজৰ পৰা সমৰ্থন বিচাৰে। তেওঁ অবিশ্বাস কৰিবলৈ মন নকৰে, তেওঁ লগ সংগ এৰিবলৈ লয়, তেতিয়া অসহায় বোধ কৰে, তেওঁ সমৰ্থন এৰুৱায়। গতিকে আপোনালোকে এইবিলাক পাৰিলে আমি চবে সজাগতা আনিব লাগে। তেওঁৰ লগত আমি এৰিব নালাগে। কোনোবাই ধৰক এনেকুৱা হ'ব পাৰে, কোনোবাই খুব চোকা বুদ্ধিৰ মানুহ, তেওঁ এটা পৰিৱেশ নাপালে, পৰিৱেশ নোপোৱাৰ কাৰণে তেওঁ মেণ্টেল হ'ব পাৰে। কোনোবাই খুব চোকা মগজৰ মানুহ, তেওঁ হয়তো শিক্ষা ল'বলৈ উপায় নাই, আৰু সময়মতে আমি কিছুমান শিশুসকলক স্বাস্থ্য পৰীক্ষা নকৰাওঁ, ইয়াৰ পৰা গৈ বাঢ়ি গৈ এটা সময়ত এইটো মেণ্টেল হয়। আৰু এটা কাৰণ হৈছে অন্ধবিশ্বাস। মানুহে যেতিয়া এই মগজুৰ বিকৃতি হয়, তেতিয়া আমাৰ অন্ধবিশ্বাসৰ ওপৰত মানুহে মানে নানা বুট পেৰ্ত অকাম নিকাম কৰোঁতে এইবিলাক চৰম ইকৰলৈ গুচি যায়।
তাৰপিছত বেজে কাম নিদিয়াৰ লগে লগে লাষ্টত গৈ চিকিৎসকৰ ওচৰত গ'লেও তেওঁ মানে কামত নাহে। সেইকাৰণে এখন আত্মহত্যা বা তেওঁ মেণ্টেলৈ সমাজৰ এটা প্ৰদূষণ সৃষ্টি হ'ব পাৰে। 3 নম্বৰ, পৃথিৱীৰ জীৱকুলৰ ওপৰত বন্যপ্ৰাণীৰ ওপৰত ভৱিষ্যত শিশুসকলক কি শিক্ষা প্ৰয়োজন? জীৱকুলৰ ওপৰত পৃথিৱীত প্ৰায় 85,000 মান পশু পক্ষী আছে আৰু 45,000 মান চৰাই আছে। কিন্তু আজি জনসংখ্যা বৃদ্ধিৰ লগে লগে তেওঁবিলাকৰ ঠাই নাইকিয়া হৈছে। তেওঁবিলাকৰ এতিয়াও বন্দী অৱস্থাত আছে। গতিকে তেওঁবিলাকক মৰম চেনেহ নকৰে মানুহে। আৰু মই এটা আহ্বান সকলো পৃথিৱী মানুহক জনাইছোঁ, আমি বহুতবাৰ গৈছোঁ, চাইছোঁ আমাৰ যিবিলাক চিৰিয়াখানা, এই ব্যৱস্থাটো পাৰিলে উঠাই দিব লাগে। গতিকে তেওঁবিলাক এটা জীৱকুলৰ ওপৰত এটা অত্যাচাৰ চলোৱা হয়। তেওঁবিলাকক আপডাল নকৰে, দানা পানী নিদিয়ে, আৰু তেওঁবিলাকৰ যিটো খাদ্য, এই খাদ্যবিলাক তেওঁবিলাকক নিদি মানুহে বৈকন কৰে। তেওঁবিলাকৰ যিটো দুৰৱস্থা মই বহুতবাৰ দেখিছোঁ। গতিকে আমি আহ্বান জনাইছোঁ। গতিকে এতিয়া বন্যপ্ৰাণীবিলাক এতিয়া এটা বনা অঞ্চলত থাকে, তেওঁ আবদ্ধ হৈ থাকে, তেওঁ পৃথিৱীত ঘূৰিবলৈ চবৰে মন থাকে। গতিকে এইফালে ওলালেও খেদিব, এইফালে ওলালেও খেদিব। সেইকাৰণে আমি চবকে আহ্বান জনাইছোঁ, এই বন্যপ্ৰাণীটো আমাৰ নিজৰ সম্পত্তি বুলি ভাবক। গতিকে আপোনালোকক মই অনুৰোধ কৰিছোঁ, এইটো আমাৰ ৰাষ্ট্ৰীয় সম্পত্তি, আমাৰ দেশৰ সম্পত্তি। গতিকে এইটোকে মই আহ্বান জনাইছোঁ। আৰু লগতে আপোনালোকে সকলোৱে জ্ঞাত, শিশুসকলে যেতিয়াই অলপ হেৰি কৰিব পৰা হয়, তেতিয়া তেওঁবিলাকে গছ পুলি ৰোৱা, চৰাই পোৱালি পোৱা, আলিকি চৰাই পোৱা, বাটৌ পোৱা আপোনালোকে সকলোৱে দেখিছা। গতিকে তেনেকুৱা ধৰণৰ পৰিৱেশ আমি শিশুসকলক জ্ঞান দিব লাগে, তেওঁবিলাকে কি অৰ্থত এইবিলাক। গতিকে আমি অনুভৱ কৰা নাই যে ল'ৰাবিলাকে কিয় চৰাই পোৱালি বিচাৰে, কিয় গছ পুলি ৰুৱে, কিয় ফুল ৰুৱে। এই মনোবৃত্তিত আমি যদি প্ৰাকৃতিকভাৱে ল'ৰা ছোৱালীক যদি শিক্ষা দিব পাৰোঁ, তেতিয়াহ'লে আমাৰ দৰ মাৰ সেই চৰিত্ৰটো আঁতৰি যাব। নহ'লে ইয়াত পহু এটা ওলাব নোৱাৰে, গড় এটা, হাতী এটা ওলাব নোৱাৰে, ডেনুকাৰ মাৰিব, জুই জ্বলাব, বন্দুক মাৰিব। গতিকে যাতেই এই জীৱকুলৰ ওপৰত অত্যাচাৰটো চবকে মই আহ্বান জনাইছোঁ, আমি সকলোৱে একতাৰে এই কামটো ল'ৰা ছোৱালীক জ্ঞান দিয়াটো ভাল হ'ব বুলি ভাবোঁ। 4 নম্বৰ প্ৰশ্নটো হৈছে, পৃথিৱীত সন্ত্ৰাসবাদ ইয়াৰ উপায় কি বা ইয়াৰ কাৰণ কি, নিৰ্মূলৰ উপায় কি আছে? সন্ত্ৰাসবাদ শব্দটো ইমান সহজ কাম নহয় ক'বলৈ। কিছুমান জানিলেও কিছুমান ক'ব নোৱাৰি। এইটো এটা ৰাজনীতি জড়িত সন্ত্ৰাসবাদ। একচাম মানুহে, এতিয়া আমি ভাৰতবৰ্ষখন আমি এখন স্বাধীন দেশ বুলি কৈছোঁ, আমি 48 চনত স্বাধীন লাভ কৰিলোঁ। কিন্তু দেশ স্বাধীন হ'ল, কিন্তু মানুহ এতিয়াও স্বাধীন হোৱা নাই। এই স্বাধীনতাৰ আঘাত মানুহে দিওঁতে একচাম শক্তিশালী মানুহে তেওঁবিলাকক সুবিধা লৈ পেলাই তেওঁবিলাকৰ পৰা এটা দেশপ্ৰেমমূলক এটা ৰাষ্ট্ৰ গঠনৰ ক্ষেত্ৰত তেওঁবিলাকক জ্ঞান দি তেওঁবিলাকৰ এটা সন্ত্ৰাসবাদ সৃষ্টি কৰা। আকৌ সেই সন্ত্ৰাসবাদবিলাক নেতৃত্ব দিবৰ কাৰণে তেওঁবিলাকক শক্তিশালী কিছুমান মানুহ থাকে, তেওঁবিলাকে আৰ পানী যোগায়, বন্দুক বাৰুদ দিয়া, বিক্ৰী কৰা বা টকা পইচা যোগান দিয়া। গতিকে এইটো এটা কাৰণ। গতিকে মই সন্ত্ৰাসবাদটো বিপ্লৱ আমি বিচাৰোঁ, বিপ্লৱ মই সমৰ্থন খুব কৰোঁ। বিপ্লৱ নহ'লে স্বাধীনো নাথাকে, মই এইটো হেৰি কৰোঁ। গতিকে সন্ত্ৰাসবাদ নিৰ্মূলটো ত্যাগ লাগিব, ত্যাগ। যিবিলাক দেশৰ যিবিলাক গুৰি ধৰোঁতা, তেওঁবিলাকে কেনেধৰণৰ তেওঁবিলাকৰ ত্যাগেৰে দেশখন শাসন কৰিব, তেওঁবিলাকৰ আত্মজ্ঞান কিমান, তেওঁবিলাকৰ অভিজ্ঞতা কিমান, বুদ্ধিমত্তা কিমান, পাৰদৰ্শিতা কিমান, ধৈৰ্য কিমান। গতিকে এইবিলাক লৈ পেলাই তেওঁবিলাকে মানে হেৰি কৰিব পাৰে, গতিকে নিৰ্মূল কৰিব পাৰে। গতিকে মই সকলোকে আহ্বান জনাইছোঁ, সন্ত্ৰাসবাদো কৰিব লাগিব। আজি যিটো জনসংখ্যা পৃথিৱীত বাঢ়িছে, তেওঁবিলাকে নিবনুৱা সংখ্যা বাঢ়িছে। গতিকে আৰু সন্ত্ৰাসবাদ সৃষ্টি হ'ব। যেনেকৈ নিবনুৱাকৈ তেওঁবিলাকে এটা চলিব পৰা, লোন চোন দিয়ে, কিবা কৰে, তেওঁবিলাক কি কামত কটাব,
কি কৰিবলৈ পইচাটো লৈছে, তুমি কি কাৰণত এই চুৰচুৰাকে ক'ৰবাই চুকে কাৰণে ক'ৰবাই ট্ৰেইনিং এটা দিয়াব, এই ট্ৰেইনিংটো আঘাতে আঘাতে এনেকৈ গৈ এখন গৈ কি হয় তেওঁ অন্তাপাৰত গৈ নগলৈ যাব। মই এনেকুৱা এটা বহুত দেখিছোঁ। এখন গৈ এইটোৱে ফলাফল হয়। গতিকে মই ভাবিছোঁ সন্ত্ৰাসবাদ নিৰ্মূলৰ কাৰণে চৰকাৰে উন্নত মানৰ প্ৰযুক্তিবিদ্যা তেওঁবিলাকক টকাই পইচাৰে তেওঁবিলাকক ৰাজনীতিক ক্ষমতা দিব লাগে আৰু দুখীয়াসকলক দুখ মোচন কৰিব লাগে। মই এইটোকে আহ্বান জনাই মই আজি পইচাটো এই প্ৰশ্নৰ উত্তৰটো মই ইমানকে দিম। 5 নম্বৰ প্ৰশ্নটো হৈছে স্বাস্থ্যই পৰম ধৰ্ম মানে কি? আচ্ছা, নমস্কাৰ। মই স্বাস্থ্যৰ ওপৰত মোৰ ইমান জ্ঞান নাই। মই এই বিষয়ে অকণমান প্ৰশ্ন কৰিছে, এতিয়া আপোনালোকে মই অকণমান দুটাব। আপোনালোকে জানক স্বাস্থ্য এটা বেলেগ বস্তু, চিকিৎসকটো বেলেগ বস্তু। আমাৰ মানে ভুল ধাৰণা যে স্বাস্থ্য বেয়া হলে ডাক্তৰৰ ওচৰত গ'লে স্বাস্থ্য ঘূৰাই পায়, সেইটো সঁচা কথা। কিন্তু এজন ডাক্তৰৰ চিকিৎসকে স্বাস্থ্যটো নিজৰ ওপৰত, স্বাস্থ্যটো বেলেগ বস্তু, মানে চিকিৎসক বেলেগ বস্তু। গতিকে স্বাস্থ্যই পৰম ধন। তাৰ মানে স্বাস্থ্য যেতিয়া মানুহৰ মানে অৱনতি হ'ব, তেওঁৰ যিমান টকা পইচা ধন সম্পত্তি এইবিলাক উগনাই কটা দৰোৱা, উগনাই চিৰ ডুবুয়া, অনুমাত্ৰ উগনাই কটা দৰোৱা, অনুমাত্ৰ উগনাই চিৰ ডুবুয়া। মানুহৰ যেতিয়া উগ নাথাকিব, বেমাৰ হ'ব, তেতিয়াহ'লে তাৰ সুখ নাই। গতিকে মই সকলোকে আহ্বান জনাইছোঁ, আপোনালোকে ধন পইচা টকা পইচাৰ ওপৰত ইমান লিপ্সা কৰিব নালাগে। এইবিলাক লিপ্সা কৰোঁতে আমাৰ আয়ুবিলাক কমি যায়, আয়ু ছুটি হয়, বেছিকৈ বৈকন কৰে, বেছিকৈ চিন্তা কৰে, তাৰপৰা মানুহৰ অশান্তি হয়, মেদ বল হয়। আৰু মানুহে আনক জ্ঞান দিব লাগে জনাটো, তেতিয়া তেওঁৰ জ্ঞানটো যদি আনক নিদিয়ে, এই জ্ঞানটো লাহে লাহে হেৰাই যায়, তাৰপিছত মেদ বল হয়, তেতিয়া স্বাস্থ্য হানি হ'ব আৰু ধন পইচা সম্পত্তি বহুত থাকিলেও একো কামত নাহে। 6 নম্বৰ প্ৰশ্নটো হৈছে কি বস্তু নাথাকিলে মানুহে ধনী হ'ব নোৱাৰে আৰু মানুহৰ জীৱনত কি বস্তু প্ৰয়োজন? প্ৰশ্ন কৰিছে। নমস্কাৰ। কথা হ'ল ধন সম্পত্তি চবৰ মানুহৰ হাতত নাথাকে, কোনোবাই বহুজনৰ মাজতে এজনে ধন সম্পত্তি ঘটে। কিন্তু চাব, লোভ নাথাকিলে মানুহ কেতিয়াও ধনী হ'ব নোৱাৰে। কিন্তু লোভৰ পৰা ধনী হ'ব, সেই স্থায়ী ধনী হ'ব নে অস্থায়ী ধনী হ'ব, এই কথাটো আমি জানিব লাগে। এই কথাটো সেইকাৰণে লোভৰ পৰা ধনী হয়, ধনীৰ পৰা ত্যাগ লাগিব। গতিকে তেওঁ ধন পইচা থাকিলে তেওঁ অত কামত ব্যৱহাৰ কৰিব লাগে। ৰাজহুৱা কামত আমি ধৰক ডাক্তৰক ফিজ দিওঁ, এৱা কৰা হ'ল, ৰাইজক ফিজ দিলে কি হয়, এও কি হ'ল। গতিকে এনেকুৱা ৰাজহুৱা স্থান সমাজৰ কিছুমান কামত যদি মানে তেওঁ আগবাঢ়ি যায়, ৰাইজৰ কাৰণে যদি চিন্তা কৰে, তেওঁ ধন পইচা তেওঁৰ স্থায়ী হয় আৰু তেওঁ যেনেকৈ চলিছিলে তেনেকৈ তাৰ নাতি পুতিও চলিব, পুৰুষানো কোনোৱে চলিব। গতিকে মই সকলোকে জনাইছোঁ, ধন ঘটক, ধনী হওক, আপত্তি নাই, কিন্তু ধন অব্যৱহাৰ কৰক, স্থায়ী ধনী হ'বলৈ চেষ্টা কৰক। গতিকে লোভেই পাপ, পাপেই মৃত্যু বুলি কয়। গতিকে অতিমাত্ৰাৰ লোভো ভাল নহয়, উচ্চ আকাংক্ষাও ভাল নহয়, অতি উচ্চ আকাংক্ষাটো ভাল নহয়, অতিমাত্ৰাৰ লোভটো ভাল নহয়। গতিকে আমি ত্যাগে হৈছে ধনীৰ মূল মন্ত্ৰ। গতিকে আমি ধনী হ'ব লাগে, ত্যাগ হ'ব লাগে। আমি যদি মই আজি আঠটালিকাৰ ওপৰত আছো, মোৰ টকা পইচা বহুত আছে, কিন্তু মোৰ বেৰৰ ইপালৰ গড়টো যদি ৰাতি নোকোৱাকৈ থাকে, তেতিয়া এই ধনৰ কোনো মূল্য নাথাকিব। গতিকে মই এইখিনি কৈছোঁ, ধন গতক অকণমান ত্যাগ হওক। 7 নম্বৰ প্ৰশ্নটো হৈছে মাতৃ চেনেহে আত্মজ্ঞান মানে কি? সুধিছে মাতৃ চেনেহ মানে কি? মাতৃৰ ওপৰত মহাবীৰ আলেকজাণ্ডাৰ, নেপোলিয়ন বিশ্ববিখ্যাত বহুতো মনীষীয়ে উদাহৰণ দি গৈছে। এইটো এটা সহজ খাদ্য নহয়। চক্ৰেটিছ, প্লেটো, ৰুচো, ভল্টেয়াৰ আদি বিশ্ববিখ্যাত মনীষীসকলে বহুতো এইবিলাক উপদেশ দি গৈছে। মাক ভালে বোলে জীয়েক জাতি, কথাষাৰ অসমীয়াৰ এটা প্ৰবচন যে মাক ভালে জীয়েক জাতি। যি মাতৃৰ ভাল হ'ব, তেওঁৰ ল'ৰা ছোৱালী বেছি ভাল হ'ব। একোজন শিক্ষকৰ
এজন মাতৃ ইমান 100জন শিক্ষকৰ সমান মানে অধিকাৰ আছে। গতিকে শিক্ষা এটা ৰাজহুৱা বস্তু, ৰাজহুৱা শিক্ষা, এইটো এটা ছ'চাইটি। গতিকে শিক্ষাটো তেওঁ মাতৃয়ে জানিব লাগিব, মোৰ ল'ৰা ছোৱালীটো কেনেকৈ মানুহ বনাম। গতিকে যিজনে ল'ৰা ছোৱালী আপডাল কৰিছে বা গৰু আপডাল কৰিছে, পহু আপডাল কৰিছে, নিজৰ বস্তু বাহানি আপডাল কৰি তেওঁ উন্নতি হ'ব। যিবিলাক আমি যদি কিছুমানে আমাৰ শিক্ষাগুৰুক দুখ দিয়ে, গতিকে এইটো এটা ভুল। গতিকে শিক্ষাগুৰুৰ ওপৰতো সেইবিলাক নাপায়। গতিকে শিক্ষাগুৰুসকলৰ পৰা আজি জগতখন এইটো অৱস্থালৈ আহিছে, মই এইটো অকণমান ভাবিছোঁ। গতিকে কোনোবা শিক্ষাগুৰে নাজানিলেও তেওঁ আমাৰ মাজলৈ ভালকৈ হেৰি কৰিব লাগে, মই তাকে কৈছোঁ। গতিকে মাতৃসকলক এবাৰ জনাইছোঁ, আপোনালোকে নিজৰ ল'ৰা ছোৱালীক পঢ়াওক। গতিকে মাতৃ আহিব জ্ঞান। গতিকে মাতৃয়ে জ্ঞানী হ'লে তাৰ ল'ৰা ছোৱালী জ্ঞানী হ'ব, মই এইখিনিকে ক'লোঁ। 8 নম্বৰ প্ৰশ্নটো হৈছে প্ৰতিভা গজালিৰ পৰা উপজে আৰু ইয়াৰ তাৎপৰ্য কি, অকণমান কৈ দিব। নমস্কাৰ। প্ৰতিভা এটা সৃষ্টিশীল বস্তু। গতিকে আমি বহুতো প্ৰতিভাৱান মানুহ লগ পাওঁ। গতিকে আমাৰ ল'ৰা ছোৱালী, আপোনাৰ যিমান ল'ৰা ছোৱালী এটা পৰিয়ালত থাকে, তেওঁ এটা বেলেগ বেলেগ প্ৰতিভাৰ সৃষ্টি হয়। গতিকে আমি এই প্ৰতিভাৱান ল'ৰা ছোৱালীবিলাকক কোনটো বিষয়ত তেওঁ প্ৰতিভা, এই প্ৰতিভাৰ ওপৰত তেওঁবিলাকে সুবিধা দিব লাগে, আমি চকু দিব লাগে। কোনোবাই গান, কোনোবাই ছবি, কোনোবাই বুৰঞ্জী, কোনোবাই অংক, কোনোবাই বিজ্ঞান, এনেকুৱা আশাবিলাক ধৰক। গতিকে এই প্ৰতিভা গজালিৰ পৰা, গতিকে জন্মগত স্বত্ব, কোনোবাই গান গায়, কোনোবাই ঢোল বাদক, কোনোবাই পেঁপা বজায়, কোনোবাই বায়ন বজাব পাৰে, কোনোবাই তাবলা বজায়, কোনোবাই বেলা বজায়, কোনোবাই সাংবাদিক হয়, কোনোবাই চিকিৎসক, কোনোবাই ইঞ্জিনিয়াৰ হয়। গতিকে এই বস্তুবিলাক আমি চিনাক্ত কৰিব লাগে। এইকাৰণে প্ৰতিভা গজালিৰ পৰা উপজে। গতিকে আমি গজালিতে তেওঁ যদি সুবিধা নিদিওঁ, গতিকে তাৰ মৰহি যাব। গতিকে এই গজালি যেতিয়া আগটো বাঢ়িব, তেতিয়া যিমান সাৰ পানী দিলেও ই মানুহ নহয়। গতিকে আপোনালোকে দেখিছে কেতিয়াবাই এই বাঁহৰ মাজত তেওঁ গজালি এটা হয়, বাঁহটো ইমান ধাৰ হৈ থাকে, কিন্তু বাঁহৰ যিটো গজালি, ই যিকোনো প্ৰকাৰে এই সুবিধাটো লৈ পেলাই ওপৰলৈ উঠি যায়। গতিকে ঠিক তেনেকৈ মানুহ খুব কষ্টৰ মাজেদি মানুহ হয়। গতিকে এই কষ্টৰ মাজেদি অকণমান সুবিধা যদি আমি চবেই দিব পাৰোঁ, তেতিয়াহ'লে আমাৰ কৰ্তব্যবিলাক মৰহি নাযায়, তেতিয়াহ'লে আমি বহুত পিছলৈ যাবলৈ যায়। মই এইখিনিকে ক'লোঁ। আপোনালোকে এই ভিডিঅ'টো চাই ভাল লাগিলে তলত ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।